বন্ধুসকল, আজি মই বনাবলৈ লৈছোঁ এটা নতুন ৰেচিপি। তেনেই সাধাৰণ আজি মই বনাম কলডিলৰ শুকান ভাজি। এয়া মই কলডিল মিহি মিহিকৈ কুটি লৈছোঁ আৰু কলডিল ভাজিবৰ কাৰণে মই এয়া মিহিকৈ পিঁয়াজ কুটি লৈছোঁ। এয়া 2টা শুকান জলকীয়া, 1 কিলা তেজপাত, অকণমান পাঁচফোৰণ, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি আৰু অকণমান আদা নহৰু পেষ্ট। এতিয়া মই কেৰাহী এখনত তেল অকণমান গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মই প্ৰথমে দি দিলোঁ পাঁচফোৰণখিনি, তাৰপিছত দিলোঁ তেজপাতটো আৰু শুকান জলকীয়া দুটা। এইখিনি অকণমান ৰংচোৱা হোৱালৈকে ভাজিম। এতিয়া মই দি দিলোঁ ইয়াতে আদা নহৰু পেষ্ট আৰু দিলোঁ অকণমান পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰংচোৱা হৈছে। এতিয়া মই ইয়াতে কাটি লোৱা কলডিলখিনি দি দিম। এতিয়া মই ইয়াতে দিম অকণমান হালধি গুড়ি, এয়া দিলোঁ ধনিয়া গুড়ি আৰু এয়া জিৰা গুড়ি। এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি দিওঁ। নিমখটো অকণমান পিছত দিম। মছলাৰ সৈতে কলডিলখিনি ভালকৈ মিক্স হৈ গ'ল। এতিয়া মই এইখিনি অকণমান ঢাকন দি থ'ম যাতে এইখিনি ভালকৈ সিজে। কলডিলখিনি ঢাকন দি থৈছিলোঁ। এতিয়া চাওঁ কেনেকুৱা হ'ল। 5 মিনিটমান হৈ গ'ল। এতিয়া চাওঁচোন। এতিয়া মই দিব লৈছোঁ ইয়াত নিমখ অকণমান কমকৈ দিওঁ। আজি মানে মোৰ যি বনালেও নিমখ বেছিয়ে হৈ আছে। সন্ধিয়া খোলা চাপৰি পিঠা বনাইছিলোঁ, তাতে নিমখ বহুত বেছি হ'লগৈ, গতিকে এতিয়া অকণমান সাৱধানে কমকৈ দিছোঁ। কালাৰটো আহিছে ধুনীয়া, তথাপি আকৌ অকণমান ঢাকনখন দি থওঁ যাতে ভালকৈ সিজি যায়। আকৌ এবাৰ চাওঁ ৰ'বচোন কলডিলখিনি সিজিছেনে নাই। এতিয়া হয়তো সিজিছে। মই এতিয়া ইয়াতে সামান্য পানী দিম যাতে এইখিনি ভালকৈ সিজে আৰু জুইটো কমত ৰাখি ঢাকনিখন আকৌ দি থ'ম অকণমান সময়ৰ কাৰণে। এইখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই জুইটো বঢ়াই দিম আৰু পানীখিনি শুকাই নোযোৱালৈকে এইখিনি ভাজিম। কলডিলৰ পানীখিনি শুকাই গৈছে আৰু কলডিলখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। মানে আমাৰ কলডিল ভাজি আজি ৰেডি। এতিয়া মই গেছটো বন্ধ কৰি দিওঁ। এয়াই আছিল মোৰ আজিৰ ৰেচিপি। তেনেই চিম্পল, তেনেই সাধাৰণ। আপোনালোকে হয়তো খায়েই এনেকৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।